বিহু বুলি ক'লে সৰহসংখ্যক মানুহৰ বৰপিঠাটো প্ৰিয় নহয়নে? আহকচোন আজি কেনেকৈ বৰপিঠা বনালোঁ চাওক। মই যিটো পদ্ধতিত বনাইছোঁ সেই পদ্ধতিত বনালে পিঠা একেবাৰে বেয়া নহয়। মই প্ৰথমতে এটা বাটিত এনেকৈ গুৰ লৈছোঁ দেখিছেনে? আৰু সেই একেটা বাতিৰেই অকণমান কুহুমীয়া গৰম পানী দি দিছোঁ মই। আৰু এইখিনি গুৰখিনি গলিবলৈ দিম মই। অকণমান সানি পেলাই মিলাই দিছোঁ। মই গুৰখিনি কাটি লোৱা নাই, আপোনালোকে ইচ্ছা কৰিলে গুৰখিনি কাটিও ল'ব পাৰে। আৰু এইখিনি মই ধুনীয়াকৈ এনেকৈ মোহাৰি দিছোঁ আৰু এইখিনি যেতিয়া গলি যাব তেতিয়া পিঠাগুড়িত দিম। আৰু এতিয়া মই পিঠাগুড়ি লৈছোঁ দুবাটি। এইখিনি চকোৱা চাউলৰ পিঠাগুড়ি হয়। আৰু একেটা বাতিৰ জোখাৰে আধা বাতি লৈছোঁ মই আটা গুড়ি। আৰু সেই একেটা বাতিৰ জোখাৰে আধা বাতিতকৈ অকণমান কম লৈছোঁ চুজি। আৰু এইখিনি ইয়াতে দিম এতিয়া মই নিমখ, আৰু দিম এতিয়া এচামুচৰ পৰিমাণৰ বেকিং পাউডাৰ। আৰু এইখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি মই সানি লৈছোঁ। আৰু এতিয়া মই যিখিনি গুড়ৰ পানী বনাই ৰাখিছিলোঁ এতিয়া ইয়াতে মই দিম। চেকনিৰ এখনে চাকি দিছোঁ যাতে ইয়াত কোনো ধৰণৰ গেট নপৰে, সেইবাবে চাকনিখনেৰে চাকি লৈছোঁ। কম কমকৈ দি মই পিঠাগুড়িখিনি মিহলাই লৈছোঁ দেখিছেনে আপোনালোকে? একেবাৰে দি নিদিব নহ'লে পনীয়া হৈ যাব। সেইবাবে কম কমকৈ দি মই হাতেৰে এনেদৰে মঠি লৈছোঁ এইখিনি। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও লৰাই ল'ব পাৰে। মই এনেকৈ হাতেৰে সুবিধা পাওঁ কাৰণে হাতেৰে মিলাই লৈছোঁ। দেখিছে নহয়? সুন্দৰকৈ এইখিনি মোৰ এতিয়া গুলি লোৱা হৈ গ'ল। আৰু এইখিনি এতিয়া মই ইয়াতে অকণমান দিছোঁ ক'লা জিৰা। আৰু ক'লা জিৰা দি মই এক ৰাতিৰ বাবে ফ্ৰিজত ভৰাই থৈ দিম। আৰু এয়া পাছদিনাখন মই খুলি চাইছোঁ দেখিছেনে? ডাঠ হৈ আছে। আৰু সেইকাৰণে এয়া অকণমান লৰাই লৈছোঁ প্ৰথমতে। দেখিছেনে? মিশ্ৰণখিনি বহুতেই ডাঠ হৈ আছে, সেইবাবে মই ইয়াতে পানী দিছোঁ। পানী দি লৈ আকৌ মিহলাই ল'ম ধুনীয়াকৈ। দেখিছেনে? এইখিনি ধুনীয়াকৈ পনীয়া হৈ গ'ল। আৰু এতিয়া মই কেৰাহী এখন জুইত পাতি লৈছোঁ। আৰু ইয়াতে মিঠাতেল দিছোঁ। মিঠাতেল দি দেখিছেনে? ইয়াত হাতা এখনৰ সহায়ত এনেদৰে মই মিশ্ৰণখিনি দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে দি ল'ব আৰু কেনেকৈ সুবিধা পায়। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে পিঠাবিধ। আৰু এতিয়া মই লুটিয়াই লৈছোঁ। দেখিছে নহয় পিঠাবিধ ফুলিছেও, আৰু ছাইডত যিটো খাজ খাজ কাটে যে তেনেকৈ কাটিও গৈছে। দেখিছেনে আপোনালোকে এই পদ্ধতিত ইমানটো জোখমতে যদি মই যিটো জোখত দেখুৱাইছোঁ সেই জোখত যদি পিঠা বনাই পিঠাগুড়ি বা আটা গুড়ি সেই পৰ্যায়ত যদি গোটেইখিনি বস্তু যদি সম পৰ্যায়ত লয় তেতিয়াহ'লে পিঠা ভাল হ'বই, গেৰাণ্টি আছে। আৰু এইয়া দেখিছেনে এইটো কি কৰিছোঁ দেখিছেনে? মাজত কেতিয়াবা এনেকুৱা হয় ভিতৰৰখিনি নিসিজে। সেইবাবে এইডাল ষ্টিক লৈছোঁ মই। এইডালে এনেকৈ খুচি দিলে যদি নিসিজে তেতিয়াহ'লে গম পায়ে যাব, এনেকৈ ওলাই আহিব। সেইবাবে মই ষ্টিকডাল ব্যৱহাৰ কৰিছোঁ। এই ষ্টিকডাল এনেকৈ খুচি দিয়াৰ পাছত ভিতৰৰ যিখিনি অংশ নিসিজে সেইখিনিও ধুনীয়াকৈ সিজিবলৈ সুবিধা পায়। দেখিছে নহয়? মোৰ বৰপিঠা ৰেডি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই।